নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি পৰিৱেশ বিজ্ঞানৰ অতি দৰকাৰী কিছুমান বস্তু আপোনালোকৰ বাবে এই ভিডিঅ'টোৰ যোগেদি লৈ আহিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। প্ৰথমতে আমি ভূমিকম্পৰ প্ৰৱণতাৰ যোগ সম্বন্ধে আলোচনা কৰোঁ আহক। তো প্ৰথমতে আছে ৰিক্টাৰ স্কেল ধ্বংসাত্মক ক্ষমতা। ৰিক্টাৰ স্কেলত যদি ভূমিকম্পৰ প্ৰৱণতা 4তকৈ কম হয় তেনেহ'লে কি হয়? বিশেষ প্ৰভাৱ নাইকিয়া হয়, মানে ধ্বংসাত্মক ক্ষমতাত কি প্ৰভাৱ নাইকিয়া হয়। আৰু যদি ৰিক্টাৰ স্কেলত 4ৰ পৰা 4.9 লৈকে ভূমিকম্পৰ প্ৰৱণতা হয় তেনেহ'লে তেনেকুৱা ভূমিকম্পক সাধাৰণ ভূমিকম্প বুলি কোৱা হয়। আকৌ ৰিক্টাৰ স্কেলত যদি 5ৰ পৰা 5.9 মানে ভূমিকম্পৰ প্ৰৱণতাৰ যোগ হয় তেনেহ'লে সেই ভূমিকম্পক আমি অনিষ্টকাৰী ভূমিকম্প হিচাপে অভিহিত কৰিব পাৰি। আকৌ যদি ৰিক্টাৰ স্কেলত 6ৰ পৰা 6.9 লৈকে ভূমিকম্পৰ প্ৰৱণতা থাকে তেনেহ'লে তেনেকুৱা ভূমিকম্পক আমি ধ্বংসকাৰী ভূমিকম্প হিচাপে অভিহিত কৰোঁ। তাৰপিছত 7ৰ পৰা 7.9 লৈকে যদি ভূমিকম্পৰ প্ৰৱণতা থাকে তেনেহ'লে তাক আমি বৃহৎ ভূমিকম্প বুলি অভিহিত কৰোঁ। আৰু যদি ভূমিকম্পৰ প্ৰৱণতাৰ যোগ 8তকৈ অধিক হয় তেনেহ'লে তাক আমি অতি বৃহৎ ভূমিকম্প বুলি জানো। আপোনালোকে ভূমিকম্পৰ এই চাৰ্টখন ভালকৈ মনত ৰাখিব, ই পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয়। আহক এতিয়া আমি তাৰ পিছৰটো চাওঁ। বায়ুত থকা গেছৰ পৰিমাণ। বায়ুত যে বিভিন্ন গেছ থাকে তাৰ পৰিমাণ আমি এতিয়া আলোচনা কৰিম। নাইট্ৰজেন গেছ থাকে 78.09%, অক্সিজেন গেছ থাকে 20.94%, কাৰ্বন ডাই অক্সাইড 0.03%, আৰ্গন গেছ থাকে 0.93% আৰু অন্যান্য গেছ থাকে 0.02%। তেনেহ'লে বায়ুত থকা আটাইতকৈ বেছি পৰিমাণে গেছ থকা গেছবিধৰ নাম হ'ল নাইট্ৰজেন গেছ। এইটো আপোনালোকে মনত ৰাখিব। তাৰপিছত লৈ আহিছোঁ বিভিন্ন ধৰণৰ ৰোগ আৰু ইয়াৰ বীজাণুৰ নাম। কলেৰা ৰোগ বেব্ৰিঅ' কলেৰি নামৰ বীজাণুৰ দ্বাৰা সংক্ৰমিত হয়। ডিচেণ্ট্ৰি ৰোগ ডিজেলা নামৰ বীজাণুৰ দ্বাৰা সংক্ৰমিত হয়। 3 নম্বৰত আছে ডায়েৰিয়া ৰোগ। ডায়েৰিয়া ৰোগ কি হয়? ক্ৰিপছ পৰিয়াম নামৰ বীজাণুৰ দ্বাৰা সংক্ৰমিত হ'লে ডায়েৰিয়া ৰোগ হয়। 4 নম্বৰত আছে পক্ষী জ্বৰ। এইটো H5 আৰু N1 নামৰ বীজাণুৰ দ্বাৰা সংক্ৰমিত হ'লে পক্ষী জ্বৰ হয়। 5 নম্বৰত আছে সোৱাইন ফ্লু। সোৱাইন ফ্লু হ'ল H1 আৰু N1 নামৰ ভাইৰাছ যদি সংক্ৰমিত হয় তেতিয়া সোৱাইন ফ্লু বেমাৰ হয়। 6 নম্বৰত আছে বসন্ত। বসন্ত বেমাৰ হ'ল ভেৰিচেলা জষ্টাৰ ভাইৰাছ নামৰ বীজাণুৰ দ্বাৰা সংক্ৰমিত হ'লে বসন্ত ৰোগ হয়। 7 নম্বৰত আছে জলতাংক। এইটো বানানটো অলপ ভুল হৈছে, আপোনালোকে চাই ল'ব। জলতাংক এইটো হ'ল ৰেবিছ ভাইৰাছৰ পৰা হয় আৰু কুষ্ঠ ৰোগ হয় মাইকোবেক্টেৰিয়াম লেপ্ৰি নামৰ বীজাণুৰ পৰা কুষ্ঠ ৰোগ হোৱা দেখা যায়। আৰু তাৰপিছত আছে মেলেৰিয়া। মেলেৰিয়া হয় প্লাজমডিয়াম। এইটো ভাইৰাছৰ পৰা কি হয়? মানুহৰ মেলেৰিয়া বেমাৰ হয়। 10 নম্বৰত আছে এমিবি গ্ৰহণী আৰু এইটো এণ্টামিবা হিষ্টোলাইটিকা নামৰ বীজাণুৰ দ্বাৰা এমিবি গ্ৰহণী বেমাৰ হয়। আৰু 11 নম্বৰত আছে প্লেগ। এই প্লেগ বেমাৰটো সাধাৰণতে পিষ্টিঅৰেলা পেল্টিছ নামৰ বীজাণুৰ পৰা হয়। থেংক ইউ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব।